দিছোঁ আপোনালোকে জানে যে আমাৰ নোটিফিকেশ্যন ইছ্যু হ'ব 28 মাৰ্চত আৰু আমাৰ নমিনেশ্যন তাৰ পিছত ষ্টাৰ্ট হ'ব আৰু নমিনেশ্যনৰ লাষ্ট ডেট হৈছে 4th of April আৰু আমাৰ স্ক্ৰুটিনি হ'ব নমিনেশ্যনৰ 5th of April আৰু লাষ্ট ডেট অফ উইথড্ৰয়েল অফ কেণ্ডিডেচাৰ এইটো হ'ব 8th of April আৰু আমাৰ ডেট অফ পোল হ'ব 26 April আৰু আমাৰ কাউণ্টিং অফ ভোটছ আপোনালোকে সকলোৱে জানে ইট ইজ 4th of June গতিকে এইখিনিয়ে আমাৰ মেইন শ্বেডিউলটো ইয়াৰ উপৰিও আমি আমাৰ ইয়াত কিমান ভোটাৰ্ছ আছে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে ইয়াত এইবাৰ আমাৰ দুটা সমষ্টি হৈছে এটা আমৰি আৰু ৰংখাং আৰু টোটেল আমাৰ ভোটাৰ আছে 2.25 lakhs গতিকে আমাৰ আমৰিত আছে 172টা polling stations আৰু ৰংখাঙত আছে 140 polling stations আৰু ইয়াত আমি তাৰ বাবে আমি প্ৰতিটো সমষ্টি আমি 10টা সেক্টৰ 10টা জোনকে ভাগ কৰিছোঁ আৰু দুইটা এটাত আপোনাৰ ধৰক আমৰিত 10টা জোন থাকিব আৰু ইফালে ৰংখাঙতো 10টা জোন থাকিব নহয় 5টা জোন হ'ব টোটেল 10টা জোন হ'ব আৰু আমাৰ সেক্টৰ অফিচাৰ থাকিব 54 জন গতিকে এইখিনি আমাৰ ব্যৱস্থাটো আৰু আপোনালোকে জানে যে আমি আমাৰ যিটো ডিছবাৰ্চমেণ্ট চেণ্টাৰ হ'ব এইটো হামৰেন HS স্কুল হ'ব আৰু আমাৰ কাউণ্টিঙো তাতে হ'ব ষ্ট্ৰং ৰুম তাতে হ'ব আৰু তাতে আমাৰ 3 টায়াৰ সিকিউৰিটি থাকিব ইনসাইড পেৰামিটাৰ্ছটো আমাৰ চেণ্ট্ৰেল ফ'ৰ্চৰ দ্বাৰা কৰিব আৰু আউটসাইড পেৰামিটাৰ্ছটো আমাৰ ষ্টেট পুলিচ থাকিব আৰু আমি সকলোতে সকলো টিমৰ লগত আমাৰ পুলিচ প্ৰটেকশ্যন থাকিব তেখেতসকলৰ টিম থাকিব আৰু লগতে আমাৰ এতিয়া অলৰেডি যেতিয়া আমাৰ 16 মাৰ্চত যেতিয়া আমাৰ প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা ECI প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা আমাৰ যিসকল ফ্লাইং স্কোৱাডৰ টিম আৰু SSTৰ টিম মানে ষ্টেটিক সাৰ্ভেইলেন্স টিমসকল আমাৰ অলৰেডি আৰু MCC টিম মডেল কোড অফ কণ্ডাক্ট যাতে ক'তো ভায়োলেশ্যন নহয় তাৰ বাবে আমাৰ টিমসকল অলৰেডি দে আৰ অন দ্য ফিল্ড গতিকে আপোনালোকৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম যে যোৱা বছৰ আমাৰ ইয়াত পাৰ্চেণ্টেজ অফ ভোটিং আছিলে 77% গতিকে আমি এই পাৰ্চেণ্টেজটো বঢ়াব লাগিব তাৰ বাবে আপোনালোকে যাতে ৰাইজৰ মাজত সেইটো প্ৰচাৰ কৰে তেখেতসকল যাতে সেইদিনাখন ওলাই আহে তাৰ বাবে আপোনালোকক অনুৰোধ কৰিম আৰু এইবাৰ এটা নতুন দুটামান নতুন কাম আৰম্ভ হ'ব এটা হৈছে 85+ যিসকল ভোটাৰ্ছ আছে তেখেতসকলে হোম ভোটিং কৰিব পাৰিব আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ তেখেতসকলেও হোম ভোটিং কৰিব পাৰিব আৰু যিসকল আমাৰ ইলেকশ্যন ৰিলেটেড যিসকল অফিচিয়েলছ আছিলে তেওঁলোকে থ্ৰু পোষ্টেল বেলট তেওঁলোকে ভোট দিব পাৰিব আৰু এই পোষ্টেল বেলটটো এইবাৰ নট যে সেই বেলটখিনি পোষ্টত নাযাব এইবাৰ আমাৰ ইয়াত এটা ফেচিলিটেশ্যন চেণ্টাৰ হ'ব আৰু য'ত ট্ৰেইনিং হ'ব তেখেতসকলৰ সেই ফেচিলিটেশ্যন চেণ্টাৰত আমি পোষ্টেল বেলট বুথটো বহাম আৰু তাতে তেখেতসকলে ভোট দিব পাৰিব যিসকলে পোষ্টেল বেলটৰ কাৰণে এপ্লাই কৰিব তো এইখিনিয়ে মূল আজিৰ আমাৰ শ্বেডিউলটোৰ বিষয়ে 12D বুলি এখন ফৰ্ম আছে সেইখন আমি অলৰেডি BLOক দিয়া হৈছে আৰু ইভেন আমাৰ যিসকল পলিটিকেল পাৰ্টিজ আছে তেখেতসকলেও আমি দিছোঁ তেখেতসকলে সেইখিনি অলৰেডি ডিষ্ট্ৰিবিউট কৰিছে আমাৰ হাতত কিছু অংশ ঘূৰি আহিছে গতিকে যিসকল আহিব যিখিনি ফৰ্মছ আহিব সেইখিনি ফৰ্ম আমি ইয়াত চাম আৰু তাতে খালি এটা বস্তু তেখেতসকলে দিব লাগিব যে তেখেতসকলৰ এপিক নাম্বাৰটো কি হয় এইটো তেখেতসকলে দিব লাগিব তেতিয়া আমি এপিক নাম্বাৰটো চাই তেওঁ কোনটো পলিং ষ্টেচনৰ ভোটাৰ্ছ হয় সেইটো আমি উলিয়াই ল'ম আৰু তাৰ পাছত আমি তেওঁলোকক মাৰ্ক কৰিব লাগিব ইন দ্য ইলেক্ট্ৰেল ৰোল আৰু তেতিয়া আমাৰ হোম ভোটিঙৰ কাৰণে আমাৰ ইয়াত টিম থাকিব সেই টিমটো যাব তেখেতৰ ঘৰলৈ আমি আগতে তেখেতক জনাই দিম যে এদিনাখন কোনদিনা সেই টিমটো যাব আৰু আণ্ডাৰ ভিডিঅ'গ্ৰাফি তেওঁ আমি গোটেই প্ৰচেছটো আমি ভিডিঅ'গ্ৰাফ কৰি থ'ম আৰু আমাৰ যেতিয়া টিমটো যাব সেই টিমৰ হেল্পত তেওঁ টোটেল মানে আমি যেনেকৈ এটা কম্পাৰ্টমেণ্ট কৰোঁ নহয় জানো ভোটিং কম্পাৰ্টমেণ্ট কৰোঁ সেইটো তেওঁ ঘৰত সেইটো কৰি দিয়া হ'ব আৰু তেওঁ মানে উইথ প্ৰপাৰ চিক্ৰেচি তেওঁ তাত ভোট দিব পাৰে
because all the record we have been scanning that we through commissioning and also through randomization we have all the record with us, and if anybody is trying to replace, that is not possible because it is impossible. All the records are with us. If anybody wanted to verify it, we have already done it through the process of randomization, and we have already shared this list with the recognized political parties, and also we will be sharing this list with the contesting candidate. So this is all I wanted to share from my side. So if anything related to this kind of news, isn't it, then we have to ban this kind of news because it is totally fake. So this kind of news should not come in West Bengal. আৰু এটা যিখিনি আমি ট্ৰেইনিঙত ইউজ কৰি আছোঁ নহয় জানো, ট্ৰেইনিঙত ইউজ কৰিছোঁ, সাধাৰণতে আমি এটা য়েল্ল' ষ্টিকাৰ এটা লগাই দিছোঁ যে যাতে আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ যে সেইটো ট্ৰেইনিঙৰ কাৰণে ইট ইজ বিন দিছ EVM ইজ ইউজ ফৰ ট্ৰেইনিং। আৰু এই গোটেই ৰেকৰ্ডটো আমাৰ এটা ছিষ্টেম আছে য'ত সেই ছিষ্টেমত সেই ৰেকৰ্ডেড হৈ থাকে যে কোনটো মেচিন পলিং ষ্টেচনৰ কাৰণে যাব, কোনটো ট্ৰেইনিঙৰ কাৰণে যাব। এতিয়া আমি যোৱাবাৰ কি হৈছিলে, এতিয়া যেতিয়া ট্ৰেইনিং হৈছিলে কোনোবাই হয়তো ফটো এটা উঠাই ল'লে নহয় জানো, তাত সেই ফটোটো এতিয়া তেওঁলোকে ভিডিঅ' কৰিলে বা ফটো তেওঁলোকৰ লগত আছে। ডিউৰিং দ্য ডে অফ পোল দে মে আজিকালি কি হয় ভিউৱাৰ্ছ দে ৱান্টেড টু কিবা এটা স্কেণ্ডেল হ'ব লাগিব, তেতিয়াহে মানে মানুহে বেছিকৈ চায়। গতিকে তেওঁলোকে সেইদিনাখন সেইটো দেখুৱাই দিব পাৰে যে ইয়েছ চাওক এই মানে EVM মেচিন ইজ চামৱেৰ আউটছাইড এণ্ড তাত ভোটিং হৈ আছে। গতিকে সেইবিলাক কিন্তু ফেক নিউজ হয়। গতিকে আপোনালোকে সেইবিলাক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে আৰু এইটো পচিবলে নহয়। Publish with realization news के अंदर